এইফালেদি এনেকৈ দি সোমাই গ'লোঁ আকৌ এইফালেদি এনেকৈ দি ওলাই গ'লোঁ ফাইনেলি। আৰু প্ৰথম সোমাই ইয়াত লিখা আছে নিষিদ্ধ আৰু বিধিভুক্ত অঞ্চল সংৰক্ষিত কীৰ্তিচিহ্ন পুৰণা যোনবিলাক কীৰ্তিচিহ্ন আছে সকলোবিলাক ইয়াত সংৰক্ষিত কৰি থকা হৈছে। ৰজাবাৰী বুলি কয়, ৰজানগৰ বুলিও কয়। প্ৰায় মানুহ ইয়ালৈ আহি থাকে। বহুত ধুনীয়া পুৰণি কীৰ্তিচিহ্ন আছে ইয়াত। এই জেগাডোখৰ আছে বৰ্তমান কাছমাৰী দুবৰ্ণি মানে ওচৰতে। পুৰণি কীৰ্তিচিহ্ন ৰজা দিনৰ কিছুমান মূৰ্তি এইবিলাক। এইবিলাক হৈছে পুৰণি কীৰ্তিচিহ্ন। একদম সুন্দৰকৈ এটা পৰিৱেশ মানে পাৰ্ক। আপোনালোকে ইয়াত পিছবেলা আহি পিনি জীয়াব পৰা যায়, বহিবৰ কাৰণে জেগা। এইবিলাক পুৰণি কীৰ্তিচিহ্ন বহুত আছে, বহুত দীঘলীয়া হয়। দেখাম এতিয়া ৰ'ব আপোনালোকক। এইবিলাক পুৰণি গছ, বহুত ধুনীয়া গছ এইবিলাক। এইফালে নামঘৰ আছে ছাইডত, কাষতে নামঘৰ আছে। এয়া ধুনীয়া এটা পৰিৱেশ। এইফালে এজন মোৰ লগত আছে পিভি ভাই, বৰ্তমান সি ভিডিঅ' কৰি আছে। वाओ अमेजिंग यार, कितना अच्छा लगता है। বৰ্তমান কোনো নাই এতিয়া, পাছবেলা হ'লে মানে আপোনাৰ ইয়াত সুন্দৰ ডেকা ল'ৰা গাভৰু ছোৱালী একদম দেখিব পাব। ইয়াত একদম জেগাই বহি থাকিব। এতিয়া আমি নথকাত আহিছোঁ। মজা এইবিলাক ৰজা দিনত কি আকৃতিত বনাইছে আমি নাজানো আচলতে। এইবিলাক ফুল চাগে। কি মজা বহুত আগৰ পুৰণি বস্তু বুলি কোৱা হয়। দেখিব পাইছে আপোনালোকে। আহিব পাছবেলা ইয়ালৈ, একদম মন মুকলি হোৱা জেগা। মন মুকলি মানে আপোনাৰ আছে ইয়াত আহি দুজন বন্ধুৰ লগত কথা বতৰা পাতিলে আপোনাৰ মনটো ভাল লাগিব। আৰু এনেকুৱা মুকলি জেগাত মানে আহি বহুত ভাল লাগে। A few moments later. পাৰ গ'লে সোমাই অহা এটা ৰাস্তা বনাইছে, এইটো ধুনীয়া আছে। আৰু এইটো আপোনাৰ এইটোৱেদি পোনে এইফালৰ ৰাস্তাটোৱেদি পোনে গ'লে আপুনি জামুগুৰিত ওলাবগৈ। এইটো জামুগুৰি কাছমাৰী ৰুট হয়। কি সুন্দৰ, কি মজা जगह। वाओ ब्यूटीफुल प्लेस। मैं तो इतना सुंदर नहीं हूँ, लेकिन ये जगह होती बहुत सुंदर है। मेरे को मत दिखिए। मुंग नचाब এই জেগাডোখৰ চাওক, কেইটা সুন্দৰ। वाओ एक्सीलेंट। এইজনে আহি আছে।
বহিবৰ কাৰণে এখন চকী আছে ইয়াত। এইফালে ধুনীয়া ধুনীয়া এইফালে বাথৰুমৰ যাবৰ কাৰণেও ধুনীয়া ধুনীয়া ফুল ৰাইজ আছে, কমিটি আছে ইয়াৰ কাৰণে। তো আমি এতিয়া যাবলৈ ওলালোঁ, এইফালে দি সোমাই আছিলোঁ, এইফালে কেপকেটকৈ লাগি ধৰিলোঁ নহয় এখনতে, ওলাই আহিলোঁ। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। मेरा लंबरगिनी इधर खड़ा है। या सब्जी लो सब्जी तो मेन सबसे खाना खाम के बेंगेना खाम लाई शाक खाम बोलक এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ ছাইডত থকা বেল আইকনটো দবাবলৈ একদম নাপাহৰিব।